আহক মানুহৰ সংগমনটো কিমান চাব পাৰে আপোনালোকে এয়া মানুহৰ শিৱ বাবাৰ দৰ্শনত এয়া আশীৰ্বাদ ল'বলৈ কিমান হাই হেল্ল' নমস্কাৰ আজি সকলোকে স্বাগতম জনাইছোঁ নাৰিকলি মন্দিৰত আজি আমি এটা নতুন ব্লগ ষ্টৰ সৈতে মই বাপুৱে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু যদি চেনেলটোত নতুনকৈ আহিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰে কৰিব নকৰে না रुको जरा सबर करो কাৰণ প্লিজ ভিডিঅ'টো চাব আৰু আজি আমি দেখাম আপোনালোকক নাৰিকলি মন্দিৰৰ গেট এয়া চাব পাৰে গেট আৰু আমি দেখুৱাই আছোঁ ভিতৰৰ খণ্ড কিন্তু আগতে ভৰিয়ান ধুই লওঁ তাৰে পিছত দেখাই আছোঁ আপোনালোকক আহক ভৰিয়ান ধুই আহোঁ শাওণৰ মাহ চলি আছে তো শিৱ মন্দিৰত মানুহ কি বুলি কয় এইটো মোৰ ঘূৰি অহা নাই সমাগম বহুত দেখিব পাৰে এয়া মানুহ কি বুলি কয় খালো সমাগম আৰু মোৰ জিভাখন খাটাহে নে কিহে ক'ব নোৱাৰোঁ কথাবিলাক ঘূৰি নাহে প্লিজ বেয়া নাপাব হা আৰু এইফালে বাইদেউহঁতে খিচাৰি খাই আছে চাব পাৰে আৰু এই ভিডিঅ'টোত সকলোৱে প্লিজ এটা লাইক কৰিব কাৰণ মোৰ কাৰণে নহয় আমাৰ শিৱ বাবাৰ কাৰণে বাকী যেন তেন এহেঁতে দৰ্শন হোৱা নাই এহেঁতে খালি খাৱাত লাগিছে কি খিচাৰি খাবি নে কি আমি কালুক দেখাই আছোঁ কি দৰ্শন নহয় আগে খিচাৰিহে হয় কালু কি আহি কেনে লাগছি ভাল লাগছি না শিৱ বাবাৰ ওচৰত এটা সেৱা লওঁ বুলি আহিলোঁ কিন্তু মানুহ সগমনটো ইমানেই বেছি কাৰণ ভিৰ লাগিছে গৰমো বহুত আপোনালোকে প্লিজ চাই থাকিব আজি অহাৰ বিশেষ কাৰণ হ'ল শাওণৰ মাহ চলি আছে শাওণৰ মাহত শিৱ বাবাৰ এটা সেৱা লৈ যাব লাগে শিৱ বাবাৰ চৰণত যদি সেৱা লোৱা যায় আমাৰ ডাঙৰ আইতাহঁতে কয় ভাল কিন্তু কি নাজানো শিৱ বাবাই দিয়ে নে নিদিয়ে प्यारी समझ गई বস্তুটো আৰু আজি আহিছোঁ বিলু এই বোলা মোৰো মোক ক'ত সেৱা লৈ ক'ত তাতে নেকি আচ্ছা হা আমি ইফালে কল কিনে কিন্তু কলৰ দোকানে বিচাৰি পোৱা নাই এমোখন কলৰ দোকান কিমান কলৰ দোকান আৰু ই কলে বিচাৰি পোৱা নাই এইগিলা কল পাইছা না আৰু আমি এতিয়া এইটো মন্দিৰৰ পৰা আহিলোঁ আমি এতিয়া এই মন্দিৰটোত যাম কাৰণ আমি দৰ্শন হ'ম আৰু নতুনকৈ যদি চেনেলটোত আহিছে প্লিজ এটা ছাবস্ক্ৰাইব কৰিব আমি এতিয়া দৰ্শন হ'ম এই মন্দিৰত আহক মানুহৰ সংগমনটো কিমান চাব পাৰে আপোনালোকে এয়া মানুহৰ শিৱ বাবাৰ দৰ্শনত এয়া আশীৰ্বাদ ল'বলৈ কিমান ভক্তি কি বুলি কয় মই নাজানো কিন্তু মজা আয়া কিন্তু বহুত দূৰ আহিছে মানুহ এয়া চাব পাৰে আপোনালোকে আমি ভ্লগটো পিছত আৰম্ভ কৰিম আগতে শিৱ বাবাৰ চৰণত দৰ্শন হৈ আহক আৰু আমি সোমাইছোঁ এয়া দৰ্শন আৰু তাৰ মাজতে আমি আহিলা শিৱ বাবাক দেখে জয় শিৱ বাবা হৰ হৰ মহাদেৱ দা কি হ'ব আচ্ছা নৱদা হৈছে নেকি এই মন্দিৰটোত আপোনালোকে যদিহে আহে এই দুটা সুবিধা আছে এটা কাৰণ মেইন ৰাস্তাৰ ওচৰত খোজ কাঢ়িব নালাগে আৰু 2 নম্বৰ কাৰণটো হৈছে দোকানগিলা ওচৰতে আছে বস্তু ঘৰৰ পৰা লৈ আহিব নালাগে আৰু পিছফালে দিও পাৰি পাৰি আহিবা যদি পাৰে আপোনালোকে আহিব এবাৰ একদম ভাল লগা পৰিৱেশ কি ক'ম আৰু আপোনালোকে দেখাই পাইছে বহুত ভাল লগা পৰিৱেশ আমি অহাৰ একো উদ্দেশ্য নাই আমি কাৰণ জতেৰা চলি ক'ত আৰু ভগৱানক বিচাৰিম ই লগ ফচি আছোঁ আৰু ই কৈছে শিৱ মন্দিৰৰ পেলাই আতি চলিহে আহে শাওণ মাহত ক'ব নোৱাৰোঁ